ছাত্ৰ সন্থাৰ 11জনীয়া প্ৰজাতি দল কেন্দ্ৰীয় কমিটি আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱালক আমি লগ ধৰিছোঁ আৰু তেখেতক আমি যোৱা 2020-27 চনৰ হৈ যোৱা বিটিআৰ যি শান্তি চুক্তি সেই শান্তি চুক্তিৰ যিবিলাক দফাবিলাক আছিল সেই দফাবিলাক আখৰে আখৰে ৰূপায়ণ কৰিবৰ কাৰণে তাত যিখিনি লিপিবদ্ধ আছিল সেই দফাবিলাক অতি সোনকালে ৰূপায়ণ কৰি পেলাই ৰাইজৰ স্বাৰ্থত বা বিটিআৰবাসীৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে আমি তেওঁক আহ্বান জনাইছোঁ আৰু এই দফাবিলাকৰ মূলতঃ 3.1 যি লিখা আছিল যে এটা কমিশ্যন তৈয়াৰ কৰি পেলাই বিটিআৰৰ অধীনত যিখিনি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বড়ো অধ্যুষিত গাঁও তাত সামৰি পেলাই বিটিআৰ যি গঠন কৰিব লাগে ইয়াতে উল্লেখ কৰা আছে এইটো হাতাই পেলাই বিটিআৰ নামাকৰণ কৰাৰ কাৰণে যিখিনি নটিফিকেশ্যন তাত জাৰি কৰিব লাগে এই কথা আমি দাবী হিচাপে আমি উত্থাপন কৰিছোঁ আৰু লগতে বিটিআৰৰ বাহিৰত থকা বড়ো অধ্যুষিত যিবিলাক গাঁও আছে সেই গাঁওখনক লৈ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এটা কাউন্সিল গঠন কৰাৰ কাৰণে তাত প্ৰস্তাৱ কৰা হৈছিল আৰু এই কাউন্সিলখন অতি শীঘ্ৰে গঠন কৰিব লাগে আৰু এই কাউন্সিলখন যেতিয়া গঠন কৰিব তাত শোণিতপুৰ আৰু বিশ্বনাথত যিখিনি বড়ো অধ্যুষিত অঞ্চল সেইটো বাদ দি পেলাই বাকী অঞ্চলখিনি সামৰি পেলাই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰিব লাগে বুলি আমি সেই প্ৰস্তাৱটো আমি আগবঢ়াইছোঁ আৰু লগতে NDFB আমাৰ যিখিনি কেডাৰ আৰু লিডাৰ আছিল তেওঁলোকৰ ওপৰত যিখিনি হাইনিয়াছ আৰু নন হাইনিয়াছ কেছ আছে সেই কেছবিলাকক উইথড্ৰ কৰাৰ কাৰণে তাত 9.4ত এটা দফা অনা হৈছিল সেই কেছবিলাক উইথড্ৰ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে এইটো বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু 9.2ত লিখা আছিল যে তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ যি পলিচি আৰু ৰাজ্য চৰকাৰৰ পলিচি অনুযায়ী তেওঁলোকৰ যিখিনি ৰিহেবিলিটেশ্যন পেকেজ যিখিনি ফাইনেন্সিয়েল যিখিনি সাহায্য তেওঁলোকক প্ৰদান কৰিব লাগে আজি 6 মাহ উকলি যোৱাৰ পিছতো এই প্ৰদান কৰা হোৱা নাই তো ইয়াৰ কাৰণে এইটো অতি শীঘ্ৰে তেওঁলোকৰ একাউণ্টত এই পুঁজিবিলাক বা ধনবিলাক মুকলি কৰি দিব লাগে আমি দাবী উত্থাপন কৰিছোঁ এক্সগ্ৰেচিয়া মাৰ্টিয়াৰ ফেমিলি আছে শ্বহীদ পৰিয়াল তেওঁলোকৰ যি 5 লাখ টকীয়া যি মাৰ্টিয়াৰ এক্সগ্ৰেচিয়া দিয়া কথা আছিল সেই কথাটো আমি ৰাজ্য চৰকাৰক আমি দাবী হিচাপে আমি উত্থাপন কৰিছোঁ আৰু ইয়াৰ লগতে কাৰ্বি আংলঙৰ ডিমা হাছাওত বসবাস কৰা আমাৰ ST হিল যি বিষয় আছিল 2003টোৱে BTC চুক্তিত এইটো লিপিবদ্ধ হৈছিল 17 বছৰ কাৰ্যকৰীকৰণ কৰা নহ'ল তো ইয়াৰ কাৰণে বিটিআৰ চুক্তিত যিহেতু এইটো লিপিবদ্ধ কৰা আছে আমি দাবী জনাইছোঁ বা আমি এইটো প্ৰস্তাৱ অনুসাৰে আনিছোঁ যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে আহি থকা যি পাৰ্লিমেণ্ট ছেশ্যন ইয়াতে ST হিল বিষয়টো যাতে পাছ কৰি দিয়ে সেই কথাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ আৰু সদশেষত বড়ো যি ভাষা এই বড়ো ভাষাটো অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে যি নটিফিকেশ্যন আনিব লাগে 1960 দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট এইটো সংশোধন কৰি পেলাই ইয়াত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে আনিব লাগে এই কথা আমি ইয়াত দাঙি ধৰিছোঁ কিয়নো অসমৰ ৰাজ্যিক ভাষা অসমীয়া ভাষা হয় আৰু অসমৰ সহযোগী চৰকাৰী ভাষা এইটো বড়ো ভাষা হ'ব তো ইয়াৰ কাৰণে আমি এই যিখিনি আমাৰ দাবী আজিলৈকে এইটো কাৰ্যকৰীকৰণ হোৱা নাই অতি শীঘ্ৰে এই কাৰ্যকৰীকৰণৰ কাৰণে অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা যিখিনি বিভাগীয় কাম কাজ আছে সেই সকলো বিভাগীয় কাম কাজবিলাক যাতে আহি থকা সময়ত অতি সোনকালে সম্পন্ন কৰি পেলাই বিটিআৰ চুক্তিৰ যিখিনি নেশ্যনেল কমিটমেণ্ট আছিল যিখিনি মানে ৰাজ্যিক লেভেলৰ কমিটমেণ্ট আছিল সেই প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে যাতে পালন কৰে বা এই প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে যাতে ৰূপায়ণ কৰে আমি ইয়াকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলোঁ আৰু তেওঁ আমাক আশ্বাস দিছে যে অতি শীঘ্ৰে সেই যি সমস্যা বা এই যিখিনি দফা এই দফাবিলাক ৰূপায়ণ কৰা হ'ব কিয়নো আমি যোৱা 30 আগষ্টত অসমৰ শিক্ষামন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি লগ ধৰি সেই শীৰ্ষ বিষয়া শিক্ষা বিভাগৰ তেওঁলোকে উপস্থিত আছিল আৰু এই আলোচনাত আমি 4টা মূলতঃ এই বিষয়বিলাক আমি আনিছিলোঁ যিবিলাক দফা এই বিটিআৰ চুক্তিত আছিল যে বড়ো মাধ্যমৰ যি সুকীয়া সঞ্চালকালয় ডাইৰেক্টৰেট অফ বড়ো মিডিয়াম এডুকেশ্যন সেই শিক্ষা সঞ্চালকালয় স্থাপন কৰাৰ কাৰণে তেওঁলোকে কেবিনেট অনুমোদন জনাইছে আৰু ইয়াৰ কাৰণে এটা যি মানে পুঁজি এই পুঁজিও ধাৰ্য কৰা হৈছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমাক জনাইছে যে অহা 5 ছেপ্টেম্বৰত যি শিক্ষক দিৱস আছে এই শিক্ষক দিৱসৰ দিনা শুভাৰম্ভ এই পবিত্ৰ দিনত
এই শিক্ষা সঞ্চালকালয় শুভাৰম্ভ হ'ব। আৰু দ্বিতীয় কথাটো তাত উল্লেখ কৰা আছিল 6.3 আছিল যে বিটিআৰ অঞ্চলত থকা সকলো শিক্ষা অনুষ্ঠান বড়ো মাধ্যম, অসমীয়া মাধ্যম বা বেংগলী মাধ্যম যি মাধ্যমৰে নহওক চৰকাৰীকৰণ কৰাৰ কাৰণে বিশেষ এটা পলিচি তৈয়াৰ কৰিব লাগে। কাৰণ 2017 যি আইন, সেই আইনমতে সকলো শিক্ষা অনুষ্ঠানৰ সকলো মানে প্ৰায়বিলাক পোষ্টবিলাক ইয়াত ৰৈ গৈছে, শিক্ষা অনুষ্ঠান মানে চৰকাৰীকৰণ হোৱা নাই। তো ইয়াৰ কাৰণে আমি এই দফাৰ অনুযায়ী সকলো শিক্ষা অনুষ্ঠান প্ৰাদেশিকৰণ কৰিব লাগে, সেই বিষয়বস্তু আমি আনিছোঁ। আৰু বিটিআৰৰ বাহিৰত থকা বড়ো মাধ্যমৰ যিখিনি শিক্ষা অনুষ্ঠান আছে সকলোকে চৰকাৰীকৰণ কৰাৰ কাৰণে এই দাবী আমি আনিছোঁ। আৰু লগতে এই সহযোগী চৰকাৰী ভাষা সেই বিষয়টো সেইদিনাখন আলোচনা হৈছে। আৰু শেষত যি আছাম জুডিচিয়েল ছাৰ্ভিচ, সেই আছাম জুডিচিয়েল ছাৰ্ভিচত বড়ো মানে যি লেংগুৱেজ অপশ্যন 50 নম্বৰত তাত সংযোজিত নোহোৱাৰ কাৰণে আজি তাৰিখত আমাৰ বড়ো ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী যিবিলাক জুডিচিয়েল ছাৰ্ভিচত এক্সাম দিবলৈ যায় তেওঁলোকে তাত এক্সামত কমপ্লিট কৰিব নোৱাৰে বা ইয়াৰ পৰা বঞ্চিত হ'ব লগা হৈছে। তো এই 4টা বিষয় আমি শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ। আৰু তেওঁ আমাক আশ্বাস দিছে সকলো কামবিলাক বিভাগীয় যিখিনি ডিপাৰ্টমেণ্টেল তেওঁ দায়িত্বত আছে